ৰত্নদত্ত SHG মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম SHG, VO আৰু CLF কি। SHG, VO আৰু CLF ৰ ডিফাৰেন্সটো কি? SHG গঠন হয় 10 গৰাকী সদস্য মিলি পেলাই এটা সংগঠন বা গোট তৈরি কৰা হয়। তাত অকল 10 গৰাকী সদস্য থাকে আৰু এই 10 গৰাকী সদস্য মিলি পেলাই এটা সাপ্তাহিক সঞ্চয় কৰে, ঋণ আদান প্ৰদান কৰে। ইয়াতেই আমাৰ SHG কামখিনি সীমাবদ্ধ থাকে। যেতিয়া SHG অলপ ডাঙৰ পৰ্যায়লৈ যোৱা হয় তেতিয়া তাক VO বুলি কোৱা হয়। এটা SHG 10 গৰাকী সদস্য থাকে আৰু এই 10টা আত্মসহায়ক গোট মিলি পেলাই 10টা SHG মিলি পেলাই এটা VO গঠন কৰা হয়। এটা গোটত 10 গৰাকী সদস্য আৰু এটা VOত 100 গৰাকী সদস্য জড়িত হয়। যেতিয়া 100 গৰাকী সদস্য মিলিত হয় মানে 10টা গোট মিলি পেলাই VOটো গঠন কৰা হয়। এই VOত 100 গৰাকী সদস্য মিলে তাৰ পৰা এজনী প্ৰেচিডেণ্ট আৰু এজনী ছেক্ৰেটাৰী বনোৱা হয়। VO গঠন কৰাৰ লগে লগে VOৰ কাম কাজখিনি আমাৰ জানিব লাগিব। VOত কি হয়, মাহত এটা সভা পাতে, তাত ডিপাৰ্টমেণ্টৰ মানুহ আহে, প্ৰতিটো ডিপাৰ্টমেণ্টৰ পৰা কি আঁচনি ওলাইছে, কি সুবিধা চৰকাৰে দিছে, গোটেইখিনি আমাৰ আলোচনা কৰা হয়। তাৰ পৰা মহিলাসকলে আঁচনিবিলাক ল'ব পাৰে আৰু তাৰ পৰা আমাৰ ঋণৰ ব্যৱস্থা, VOৰ পৰা আমি ডাঙৰ ঋণ পাব পাৰোঁ। SHG যদি আমি 10 টকা পাইছিলোঁ, VOত আমি 100 টকা ঋণ পাব পাৰিম। এই 10টা গোট মিলি পেলাই এটা VO হয় আৰু 10টা VO মিলি পেলাই এটা CLF হয়। CLF এতিয়া এটা VOত 100 গৰাকী সদস্য থাকে আৰু CLFত 1000 সদস্য মিলি পেলাই CLF গঠন কৰা হয়। তাৰমানে 10টা VO মিলি পেলাই এটা VOত 100 গৰাকী সদস্য থাকে। আৰু CLFৰ কাম কি? CLFত জড়িত হৈ পেলাই আপোনালোকে চৰকাৰে তাত এটা ফাণ্ডৰ ব্যৱস্থা কৰে। সেই ফাণ্ডৰ পৰা আপোনালোকে ঋণ ল'ব পাৰে আৰু চৰকাৰী ডেভেলপমেণ্ট যিবিলাক স্কিম আহে সেইবিলাক ল'ব পাৰে। স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং আহে, আপোনালোকে ধৰক আচাৰ বনোৱা, জুচ বনোৱা, তাৰপিছত হেণ্ডলুমৰ ট্ৰেইনিং, বাকী বহুতো ট্ৰেইনিং আপোনালোকৰ তেনেকৈ আহে। সেই ট্ৰেইনিংবিলাকো আপোনালোকৰ আলোচনা কৰা হয় CLFত। তাৰ জৰিয়তে সকলো সদস্যই ট্ৰেইনিংবিলাক লৈ পেলাই নিজকে ডেভেলপ কৰিব পাৰে আৰু কিবা কামত লগাই পেলাই নিজে ইনকাম চ'ৰ্চ বনাব পাৰে। এইটো হৈছে CLFৰ। গতিকে SHG হৈছে 10 গৰাকী সদস্য আৰু VOত আছে 100 গৰাকী সদস্য আৰু CLFত 1000 সদস্য মিলি পেলাই VO হয়। তাৰমানে এইটো অলপ ডাঙৰ পৰ্যায়লৈ গুচি যায়। এই VO আৰু CLFৰ ডিফাৰেন্সটো এইটোৱেই, VO 10টা আত্মসহায়ক গোট মিলি পেলাই VO গঠন কৰা হয় আৰু 10টা VO মিলি পেলাই এটা CLF গঠন কৰা হয়। আৰু SHG অকল 10 গৰাকী সদস্য মিলি পেলাই গঠন কৰা হয়। এই তিনিটা ডিফাৰেন্সটো গম পাইছে আপোনালোকে। গতিকে SHGৰ লগত জড়িত হোৱাৰ লগে লগে আপোনালোকে VOত জড়িত হ'ব আৰু VOত জড়িত হোৱাৰ লগে লগে CLFত জড়িত হ'ব। তেতিয়া আপোনালোকে নিজকে ডেভেলপ কৰিব পাৰিব আৰু কিবা ইনকাম চ'ৰ্চৰ ৰাস্তা ওলাব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। SHG সকলো তথ্য জানিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ মোৰ বহুতো ভিডিঅ' SHGৰ ওপৰত বনোৱা আছে। আপোনালোকে তাৰ পৰা বহুত কথা আপোনালোকৰ গোটৰ জানিব পাৰিব।